নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লগতে সহযোগিতা মোক খুবেই প্ৰয়োজন। যদি সেই ভিডিঅ'টো বনোৱাত ভুল ভ্ৰান্তি হৈছে মোক শুধৰাই দিব। আজিৰ এই ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোক সকলোৱে সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আজি যিহেতু মহাশিৱৰাত্ৰি, সেয়ে মই গৈ আছোঁ বাক্সা জিলাৰ গুৰেশ্বৰৰ নাওকাটা অঞ্চললৈ। নাওকাটাৰ হাতীবন্ধাৰ এই শিৱ মন্দিৰটোত 5টা চুবুৰীয়ে মিলি আজি 75 বছৰে শিৱ পূজা উদযাপন কৰি আহিছে। এইবাৰ সেয়ে হীৰক জয়ন্তী 5 দিনাকৈ উদযাপন কৰিব। প্ৰথম দিনা ইয়াতে গোসাঁই ঘূৰোৱা কাৰ্যসূচী ৰাখে। 5টা চুবুৰীতে এটা মণিকূট স্থাপন কৰি 5টা চুবুৰীতে গোসাঁই ঘূৰাই আকৌ শিৱ মন্দিৰটোত মণিকূটবোৰ স্থাপন কৰে। সেয়া আপোনালোক সকলোকে দেখুৱাই আছোঁ। আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আমি আহি নাওকাটাৰ এই শিৱ মন্দিৰত উপস্থিত হ'লোঁ। এয়া গোসাঁই ঘূৰাই আহি মানুহবোৰ উপস্থিত হৈছেহি মন্দিৰৰ গেটত। সেয়ে তেওঁলোকক আদৰি আনিবৰ ব্যৱস্থা কৰিছে। ভগৱান শিৱৰ প্ৰতি ভক্তৰ যি ভক্তি, সেয়া দেখি সঁচাকৈ আপ্লুত হ'লোঁ। কি এক অতুলনীয় মনোমোহা দৃশ্য। আগতে নেদেখা বহুতো অনুষ্ঠান মই ইয়াতে দেখিবলৈ পাম আজি। আপোনালোক সকলোৱে যদি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অনুষ্ঠানবোৰ চাবলৈ ইণ্টাৰেষ্টেড হয়, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। পোহৰ জ্বলাই দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ বিষ্ণু মণ্ডপত এতিয়ালৈ লাইট জ্বলা নাই, গতিকে বিষ্ণু মণ্ডপলৈ আহি লাইটসমূহ আমি জ্বলাই দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ। এফালে এয়া বাণিজ্য মেলা হৈ আছে যদিও মানুহবোৰৰ ভগৱানৰ প্ৰতি থকা ভক্তিহে প্ৰকাশ কৰে। এয়া সন্ধিয়াৰ দৃশ্য। আমিও আহি ইয়াতে সেৱা জনাই ল'লোঁ। যিহেতু এতিয়া ভগৱান শিৱক পূজা অৰ্চনা কৰা হ'ব আৰু এফালে আৰিয়া প্ৰজ্বলনৰ ব্যৱস্থা কৰিছে। আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। এয়া আৰিয়া প্ৰজ্বলনৰ দৃশ্য। এটা চাকিত বেহাৰ আৰু মিঠাতেলেৰে আৰিয়া প্ৰজ্বলন কৰা হয়। ইয়াতে এই আৰিয়া প্ৰজ্বলন কৰি থকা মানুহবোৰে প্ৰায় 6-7 ঘণ্টা এনেকৈ আৰিয়া প্ৰজ্বলন কৰি থাকিব। এফালে দিহানামৰ প্ৰসংগও ৰাখিছে চুবুৰীয়াৰ মহিলাসকলে।
এফালে এয়া নাট প্ৰদৰ্শন হৈ আছে। ইয়াৰে স্থানীয় লোকসকলে কৰা নাট প্ৰদৰ্শন। প্ৰায় 2 বজাৰ লগে লগে আৰিয়া প্ৰজ্বলনো সমাপ্ত হ'ল। এতিয়া আৰিয়াবোৰ নি মণিকূটৰ ওচৰত স্থাপন কৰিব। ইয়াতে এনেকৈ মণিকূটৰ ওচৰত আৰিয়াবোৰ স্থাপন কৰিছে। এয়া দ্বিতীয় দিনৰ শোভাযাত্ৰালৈ যাব ওলোৱাৰ দৃশ্য। Ay!